মহিলাসকলৰ বাবে এটা সুখবৰ, খুব ভাল খবৰ, ডাঙৰ খবৰ, গুৰুত্বপূৰ্ণ খবৰ। মহিলাসকলৰ বাবে মাইক্ৰ' ফাইনেন্সে ঋণ ৰেহাই দিছে। কোন কোন জিলাত এই মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিছে সুবিশেষ আমি চাওঁ আহক। 28 নৱেম্বৰৰ পৰা মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই 9খন জিলাত। যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰি মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই আনুষ্ঠানিক কাৰ্যব্যৱস্থাৰ অহা 28 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অধ্যক্ষতাত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠকৰ অন্তত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এখন সংবাদ মেলযোগে কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে সদৰি কৰি কয় যে মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই বিষয়টো চৰকাৰে দুটা কেটেগৰীত বিভক্ত কৰিছে। বেংকৰ সৈতে নিয়মিত লেনদেন অব্যাহত ৰখা আৰু লেনদেন অব্যাহত ৰাখিব নোৱাৰা। যিসকল মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈ কিস্তি ধন উভতাই দিব পৰা নাই, তেওঁলোকক ঋণ ৰেহাইৰ বাবে আবেদন কৰিবলৈ চৰকাৰে অচিৰেই পৰ্টেল এটা মুকলি কৰি দিব। ইয়াৰ বিপৰীতে মাইক্ৰ' ফাইনেন্সৰ ঋণ লোৱা ৰাজ্যখনত 11 লাখ মহিলাই এতিয়াও নিয়মিত ৰূপত বেংকৰ সৈতে লেনদেন অব্যাহত ৰাখিছে। সেইসকল মহিলাক চৰকাৰে সৰ্বাধিক 25,000 টকা পৰ্যন্ত চেক প্ৰদান কৰিব। অহা 28, 29 আৰু 30 নৱেম্বৰত ৰাজ্যৰ 9খন জিলাত শিৱসাগৰ, গোলাঘাট, শোণিতপুৰ, মাজুলী, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাং, দক্ষিণ শালমাৰা, চৰাইদেউ আৰু যোৰহাট জিলাত মাইক্ৰ' ফাইনেন্সৰ ঋণ লোৱা মহিলাসকলক চেক প্ৰদান কৰিব। ব্লক পৰ্যায়ত সেই চেক প্ৰদান কৰা হ'ব। জিলাৰ উপায়ুক্তসকলে ইয়াৰ ব্যৱস্থা কৰিব। মন্ত্ৰী মহন্তই কয় যে প্ৰতিমাহে 8-9খন জিলাত এনেদৰে মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিয়া হ'ব। অহা ডিচেম্বৰ মাহতো 8-9খন জিলাত সেই কাৰ্যসূচী গ্ৰহণ কৰি মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই ব্যৱস্থা কৰা হ'ব। ইয়াৰ ফলত সেই কেটেগৰীৰ পৰা 11 লাখ মহিলাই উপকৃত হ'ব। ধূমকেতু আমি দেখোঁ আকাশত। এই ধূমকেতুৰ বিষয়লৈ আমি সম্পূৰ্ণ জানো হওক। কি হৈছে ধূমকেতুৰ বিষয়লৈ? ধূমকেতুৰ বিস্ফোৰণৰ দৃশ্য ধৰা পেলালে ব্ৰিটিছ জ্যোতিৰ্বিজ্ঞানীয়ে। ধূমকেতুৰ বিস্ফোৰণক লৈ সৃষ্টি হৈছে জ্যোতিৰ্বিজ্ঞানীসকলৰ মাজত কৌতূহল। হঠাতে যেন আগ্নেয়গিৰিৰ দৰে মহাকাশত সৃষ্টি হৈছে উত্তপ্ত লাভাৰ উদগীৰণ। এনে এক ধূমকেতুৰ বিস্ফোৰণৰ প্ৰথম সন্ধান পাইছে বিজ্ঞানীসকলে। যোৱা শতিকাৰ 90ৰ দশকত দেখিবলৈ পোৱা হেলবব ধূমকেতুৰ দৰে উজ্জ্বল এই নতুন ধূমকেতুৰ বিস্ফোৰণ 1927 চনত আৱিষ্কাৰ হ'লেও ইয়াৰ উজ্জ্বল আভা বিজ্ঞানীসকলে কেতিয়াও দেখা পোৱা নাছিল। পৃথিৱীৰ আকাশত এই উজ্জ্বল আভা বিয়পাই দিয়া নাছিল ধূমকেতুটোৱে। ধূমকেতুৰ নাম কমেট 29P। সূৰ্যক প্ৰদক্ষিণ কৰি আছে এই ধূমকেতুটোৱে দূৰৰ কক্ষপথৰ পৰা। শনি আৰু বৃহস্পতিৰ মাজত ইয়াৰ অৱস্থান। ব্ৰিটিছ এষ্ট্ৰনমিকেল এছ'চিয়েশ্যনৰ মতে 25 ছেপ্টেম্বৰৰ পৰা এই ধূমকেতুৰ পৃষ্ঠত সংঘটিত হৈছে ৰহস্যজনক বিস্ফোৰণ। টেলিস্কোপত ধৰা পৰিছে ইয়াৰ বিস্ফোৰণৰ দৃশ্য। আশংকাত পৰিহে পেট্ৰল ডিজেলৰ আবকাৰী শুল্ক হ্ৰাস চৰকাৰৰ। এই প্ৰতিবেদন প্ৰিয়ংকা গান্ধী। ইন্ধনৰ মূল্যবৃদ্ধি তাহি মধুসূদন সোঁৱৰাৰ দেশবাসীক কিছু সকাহ দিবলৈ কালি কেন্দ্ৰীয় চৰকাৰে পেট্ৰল আৰু ডিজেলৰ ওপৰত থকা আবকাৰী শুল্ক ক্ৰমে 5 আৰু 10 টকাকৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত আজি চৰকাৰৰ বিৰুদ্ধে সৰব হৈছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভদ্ৰা। নেত্ৰীগৰাকীয়ে ছ'চিয়েল মিডিয়া টুইটাৰ যোগে উল্লেখ কৰিছে যে জনসাধাৰণক সকাহ দিবলৈ অন্তৰৰ পৰা এই সিদ্ধান্ত লোৱা নাই চৰকাৰে। আগন্তুক বিধানসভা নিৰ্বাচনৰ দিশটো নজৰত ৰাখি এই সিদ্ধান্ত লৈছে চৰকাৰে। নেত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি কেন্দ্ৰৰ মোদী চৰকাৰে ইতিমধ্যে শংকিত হৈ পৰিছে। গতিকে বিধানসভাৰ নিৰ্বাচনত চৰম পৰাজয়ৰ সন্মুখীন হ'ব বুলি আশংকা কৰিয়েই পেট্ৰল ডিজেলৰ আবকাৰী শুল্ক হ্ৰাস কৰা বুলি উল্লেখ কৰিছে প্ৰিয়ংকাই। নেত্ৰীগৰাকীৰ মতে মোদী চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ নকৰক, আগন্তুক 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিক যোগ্য প্ৰত্যুত্তৰ দিব জনসাধাৰণে। এইবাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ, ক'ভিড প্ৰতিৰোধী প্ৰথমটো এণ্টি ভাইৰেল পিল ব্যৱহাৰ ব্ৰিটেইনৰ। বিশ্বৰ প্ৰথমখন দেশ হিচাপে ব্ৰিটেইনে ক'ভিড-19ত আক্ৰান্ত হোৱা ৰোগীৰ ক্ষেত্ৰত এণ্টি ভাইৰেল ক'ভিড-19 পিল ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত অনুমোদন জনাইছে। এই এণ্টি ভাইৰেল ক'ভিড-19 পিল লাগেভি প্ৰস্তুত কৰি উলিয়াইছে ৰিডগেবেক বায়'থেৰাপিউটিক্স আৰু মাৰ্কছাৰ্ক এণ্ড ধুম নামৰ সংস্থা দুটাই। ক'ভিড ৰোগীৰ বাবে এয়া নিৰাপদ তথা ফলপ্ৰসূ বুলিও প্ৰমাণিত হোৱাৰ পিছতে ব্ৰিটেইনে ইয়াক ব্যৱহাৰৰ ক্ষেত্ৰত অনুমোদন জনাইছে। লক্ষণীয়ভাৱে ই ভেকচিনৰ বিকল্প নহয় যদিও ই ক'ভিডৰ আক্ৰান্ত ৰোগীক সহজে সুস্থ কৰি তোলে।
ৰহস্যৰ বাৰ্তা বহন কৰি আছে হংকঙৰ মন মাষ্টাৰ বিল্ডিঙে 18 মহলীয়া প্ৰসাদত 2243টা ফ্লেট। ৰহস্যৰ বাৰ্তা বহন কৰি আছে হংকঙৰ মন মাষ্টাৰ বিল্ডিঙে 18 মহলীয়া প্ৰসাদত 2243টা ফ্লেট। 18 মহলীয়া প্ৰসাদত 2243টা ফ্লেট বাস কৰে 10,000 লোকে। এক বিশাল দৈত্যৰ দৰে এটা প্ৰসাদ গগনচুম্বী এই প্ৰসাদক জিকমিকাই ৰাখিছে প্ৰতি মুহূৰ্ততে নিয়ন লাইটে। দেখিলেই এনে লাগে যেন ইয়াৰ গাতে লাগি থকা অসংখ্য সলপাসলপ লনে অট্টালিকাটো নিমিষতে ধূলিৰ সৈতে মিহলি কৰি দিব। 18 মহলীয়া এই প্ৰসাদত আছে 2243টা ফ্লেট। অন্তত 10,000 মানুহে বাস কৰে এই প্ৰসাদটোত। হংকঙৰ কোৱাৰীবেৰ ইয়াৰো মান ষ্ট্ৰীট বহু স্থান জুৰি বিয়পি আছে এই প্ৰসাদটোত। পথৰ 2ৰ পৰা 32 নং পৰিয়াললৈ এই প্ৰসাদৰ দখল। সাধাৰণতে জনা যায় মনষ্টাৰ বিল্ডিং হিচাপে দৈত্যৰ দৰে চেহেৰাৰ বাবে নামো দৈত্য। এইবাৰ আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। দীপাৱলী আনন্দৰ মাজতে নগাঁৱৰ উত্তৰৰ শৈব গাঁৱত বিধ্বংসী অগ্নিকাণ্ড। কেইবা লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত, জাহ গ'ল বিয়াৰ সমস্ত কাপোৰ। দীপাৱলী আনন্দৰ মাজতে কালি নিশা নগাঁও উত্তৰ শৈবগাঁৱত এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। মাজনিশা হঠাৎ সংঘটিত হোৱাৰ অগ্নিকাণ্ডৰ ফলত কেইবা লক্ষাধিক টকাৰ সামগ্ৰী লগ জুইত জাহ যায়। উত্তৰ শৈবগাঁৱৰ হোটেল ব্লু ব্ৰাডৰ সমীপৰ বৃহৎ ব্যৱসায়িক এলেকাত থকা কাপোৰৰ দোকানত সংঘটিত অগ্নিকাণ্ডত কাপোৰসহ কেইবা লক্ষাধিক টকাৰ সামগ্ৰী সম্পূৰ্ণৰূপে ভস্মীভূত হয়। আনকি দোকানখনৰ স্বত্বাধিকাৰী সবিতা শইকীয়াৰ কন্যাৰ বিয়াৰ বাবে ক্ৰয় কৰাৰ সমস্ত নতুন কাপোৰখন অগ্নিকাণ্ডত ভস্মীভূত হয়। অগ্নিকাণ্ডৰ সংঘটিত হোৱা কিছু সময় পিছতে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আহি উপস্থিত হয়। যদিও ইয়াৰ পূৰ্বে স্থানীয় লোকৰ তৎপৰতাত জুই নিয়ন্ত্ৰণলৈ আহে। অৱশ্যে পৰৱৰ্তী সময়ত অগ্নি নিৰ্বাপক বাহিনীৰ লোকে জুই সম্পূৰ্ণৰূপে নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক বিজুতি নাইবা ফটকা আতচবাজীৰ বাবে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে।